Hello friends, welcome to Education Library. So আমি আজ আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে। তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাক কয়? যি ক্ৰিয়া বৰ্তমানে কোনো এটা কাম কৰি থকা বা হৈ থকা নাইবা চলি থকা বুজায় এই বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। Example, we are eating rice. গঠন প্ৰণালী হ'ব subject plus verb, যেনে আমি স্যাৰ বিভাগ মেইন ভাৰ্বৰ লগত ing যোগ কৰি অবজেক্ট ব্যৱহাৰ কৰিব লাগে। So example, I am reading a book. I হৈছে subject, am হৈছে verb, read হৈছে মেইন ভাৰ্বৰ লগত ing যোগ হৈছে, a book হৈছে অবজেক্ট। ইউজ ব্যৱহাৰ কেনেকৈ কৰিব লাগে, কি থাকিলে আমি গম পাম যে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে। So প্ৰথম নম্বৰ ব্যৱহাৰ হৈছে কোনো এটা কাম চলি থকাৰ বাবে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয়। I am writing a poem. He is playing football. তাই ফুটবল খেলি আছে, গতিকে কামটো চলি আছে বৰ্তমানে, সেইকাৰণে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হৈছে। নাও শব্দ থাকিলে যদি কোনো বাক্যত নাও শব্দ ব্যৱহাৰ হয়, সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয়। যেনে now I playing cricket. He is reading a book now. নাও আছে, গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হৈছে। He is busy because he is doing his homework. 3 নম্বৰ ব্যৱহাৰ হয়। এনেকুৱা দুটা বাক্য একেলগে থাকিলে সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয়। He is tired and he is taking rest now. দুটা বাক্য একেলগে আছে, গতিকে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হৈছে। Look at the sky, it is going to rain. ইম্পাৰেটিভ সেন্টেন্স থাকিলে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয়। নেগেটিভ বাক্য যদি থাকে, কোনো বাক্যত নেগেটিভ নহয় পদত থাকে, সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয়। এক্সাম্পল এইটো। এতিয়া মই পৰীক্ষাত কেনেকৈ থাকিব বা যিকোনো কুৱেশ্যন পেপাৰ পৰা আপোনালোকে চাব কেনেকুৱা প্ৰশ্ন আহে, এনেকুৱা ধৰণৰ আহে, সেইবিলাক মই দেখুৱাই দি আছো। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এনেকুৱা ধৰণৰ বাক্য আহে। The children play now. নাও আছে, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব। কাৰেক্ট কৰিব এনেকুৱাকৈ the children playing now. Don't disturb. Don't আছে নেগেটিভ, এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব। Hurry up. এই বাক্যটো hurry আছে, hurry up আছে, ইম্পাৰেটিভ সেন্টেন্স কন্টিনিউয়াস টেন্সত হ'ব। কাৰেক্ট কৰিব the boy take a pen now. নাও আছে, গতিকে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হ'ব। So মই যিখিনি ক'লো বা আজি যিখিনি শিকিলা, গুৰুত্ব সহকাৰে পঢ়িবা, লিখিবা, নোটবিলাক অলপ ভালদৰে চিজিল কৰি লিখি বাৰে বাৰে পঢ়িবা, গতিকে তোমালোকৰ ভৱিষ্যতত কামত দিব এইটো নোটটো। So